হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 10:30 বজাতে পালোহি CLFৰ অফিচ। CLFৰ অফিচ কিয় আহিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে? আপোনালোকৰ সেইফালে মামাই 10,000 পইচা দিম বুলি চহী মৰাইছেনে? আমাৰ এইফালে হ'লে 10,000 দিম বুলি চহী একেবাৰে নক'ব আৰু সেই কাৰ্যসূচী চলি আছে। আজি আমি সেই কাৰ্যসূচী সম্পূৰ্ণ কৰিলোঁ। নাজানো আৰু 10,000 টকা পইচা দিয়ে না নিদিয়ে, মুঠতে আৰু কি কৰিবলৈ কয় তেওঁহে জানিব আৰু। তাৰপিছত বাহিৰে আকৌ মই সোমালোঁ দোকানত, কাপোৰ দুটোপোলা ল'লোঁ সৰু সুৰাকৈ, লৈ পেলাই চিধা আকৌ চেণ্ডেলৰ দোকানত সোমালোঁ। চেণ্ডেলৰ দোকানত চেণ্ডেল এযোৰ লৈ মই গাড়ীত অকণমান তেল ভৰাই ল'লোঁ। তেল ভৰাই লোৱাৰ পিছত ঘৰ পালোহি। ঘৰ পাই দেখিছেনে, ঘৰত আগতে আনি থৈ দিয়া আছিলে কাপোৰ এটোপোলা, সেই টোপোলাৰ লগতে মিছল কৰি পিনে দুটোপোলাহে কাপোৰ বনালোঁ। কাৰণ 3 টোপোলা কাপোৰ কৰি নিলে মোৰ স্কুটিত নিবলৈ অসুবিধা হয়, সেইটো কাৰণে দুফালে দুটোপোলা ওলমাই নিবলৈ সুবিধা হয় যে দুটোপোলা বনাই ল'লোঁ। বনাই লোৱাৰ পিছত ঘৰৰ পৰা ওলালোঁ আৰু। এতিয়া ওলাইছোঁ যেতিয়া ঘৰ একদম সন্ধিয়া হ'লতহে সোমামহি, কাৰণ ঘৰত সন্ধিয়া হ'লতহে সোমাবহিলগীয়া হয়। ঘূৰোতে সদায় মোৰ গধূলিয়ে হৈ যায়। আৰু নিজে ইনকম কৰিবলৈ ওলাই যাওঁ যেতিয়া গধূলি হ'লেও একো নাই, কোনো একো নকয়, কাৰণ বিনা কামততো ওলাই যোৱা নাই ন। নহ'লে আমাৰ গাঁৱলীয়া সমাজত মানে সন্ধিয়া সময়ত ঘৰ সোমালে মাইকী মানুহবিলাকক বেয়া পায়। সন্ধিয়া সময়ত সদায় ঘৰত থাকিব লাগে বুলি কয়। মোৰ আকৌ প্ৰায় আন্ধাৰ হৈ যায়। দেখিছেনে, গৈ পেলাই চিধা বাহিৰে মই কাপোৰ বাহিৰতে উলিয়ালোঁ, মানে চোতালতে, কাৰোবাৰ ঘৰত চোতালত, কেতিয়াবা ৰাস্তাত, এনেকৈ আৰু এঘৰৰ পৰা আকৌ মই টেঙা কেইটামান লৈ ল'লোঁ দেই, মৌচুমী টেঙা, ইমান মিঠা লাগে খাই। 1 কেজি লৈ ল'লোঁ, 50 টকা ল'লে। এনেকৈ এঘৰ দুঘৰকৈ সোমাওঁতে আন্ধাৰ হৈ গ'ল। আন্ধাৰ হোৱাৰ পিছত চিধি আহি মই দোকানত অকণমান দোকান কৰিলোঁ, লগতে মাছ অকণ কিনিলোঁ। আপোনালোকক মাছ কিনা অকণমান ভিডিঅ' কৰি দেখাইছোঁ। তাৰপিছত আজিৰ দিনটোতনো মই কি কৰিলোঁ তাকে আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। বেলেগকৈ দেখুৱাবলৈ, মই শিকাবলৈ বুজাবলৈ একোৱেই নাজানো। আপোনালোকে মই যি কৰোঁ যি নকৰোঁ তাকে দেখিবলৈ পাব, তাকে ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ পঠিয়াই দিলোঁ। আজিলৈ বাই বাই, নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম।